আসাম পুলিচ AB UB APRO থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সামৰ কাৰণে আপোনাক নোটছ লাগে নেকি? যদি নোটছ লাগে তেন্তে আপোনালোকে এইটো ভিডিঅ'তে PDF পাই যাব। PDFখিনি কেনেকৈ পাব আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকে গম পাব আৰু আপোনালোকে ইজিলি PDFখিনি পাই যাব। হাই বন্ধু আৰু বান্ধৱীসকল, মোৰ নাম মুস্তফা আলী। আপোনালোকে চাই আছে এতিয়া মুস্তফা আলী 09। তো মই আজি আপোনালোকক এটা সুখবৰ দিব আহিছোঁ। তো একচুৱেলি সুখবৰটো হ'ল আজি মোৰ ইউটিউব চেনেলটো মনিটাইজ হৈ গ'ল। তো মোৰ প্ৰথম ভিডিঅ' আছিল লং ভিডিঅ'ৰ ভিতৰত অক্টোবৰৰ 14 তাৰিখ আৰু আজি ছেপ্টেম্বৰৰ 19 তাৰিখ। ইয়াৰ ভিতৰতে মই অকল 14টা ভিডিঅ' আপলোড কৰিছোঁ আৰু এই 14টা ভিডিঅ'তে মোৰ মানে যিটো ৱাচিং টাইম, যিটো ছাবস্ক্ৰাইবাৰ হ'ব লাগে আপোনালোকৰ মৰম ভাল পোৱাৰ কাৰণে আজি হৈ পাইছে। তো আপোনালোকক মই থেংক ইউ জনাওঁ যে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি থাকক, মই আপোনালোকক সহায় কৰি থাকিম। তো এতিয়া কথা হ'ল নোটছখিনিৰ কথা, ঠিক আছে। অলৰেডি মই বহুতকে নোটছ দিছোঁ। বহুতে মোক কমেণ্ট কৰিছে যে দাদা আপুনি আগৰ ভিডিঅ'ত কৈছে যে নোটছখিনি দিম, কিন্তু মোক দিয়া নাই বা মই পোৱা নাই। বহুতে কৈছে মই নাজানো ইহঁতে মোক ক'ত SMS কৰিছে। একচুৱেলি মোৰ তাতে SMS অহাই নাই। মোৰ তাতে যিমানজনে SMS কৰিছে এনেকুৱা এজনো নাই যাক নেকি মই নোটছ দিয়া নাই। আৰু হয়তো মোৰ নোটছ পোৱা বহুতে এই ভিডিঅ'টো চাব। আপোনালোকে যদি অলৰেডি মোৰ নোটছটো পাইছে তেন্তে এই ভিডিঅ'টোত কমেণ্ট কৰি জনাই দিব যে দাদা মই আপোনাৰ পৰা অলপ হ'লেও নোটছ পাইছোঁ। যিখিনি পাইছা মেনশ্যন কৰি দিবা, ঠিক আছে। মই আপোনালোকক লাইভ দেখুৱাই আছোঁ। বহুতো যে মোক কৈছে যে মই একচুৱেলি নোটছ দিয়া নাই। এতিয়াও চাওক মোৰ হোৱাটছআপত 93টা মান SMS আহিছে। গোটেইকেইটা নোটছৰ কাৰণে আহিছে আৰু মই চবকে নোটছ দিছোঁ, ঠিক আছে। মই একচুৱেলি আপোনাক স্ক্ৰীন ৰেকৰ্ড কৰি মই স্ক্ৰীনত আপোনালোকক দেখাই দি আছোঁ, ঠিক আছে। মোৰ হোৱাটছআপটো যে একচুৱেলি যে মই যিখিনি কৈছোঁ সঁচা নে মিছা, ঠিক আছে। তো হোৱাটছআপত মই অ'পেন হ'লোঁ। প্ৰথমতে চাওক, মোৰ বহুতে আছে মোক গ্ৰুপত এড কৰিছে আৰু মোৰ গ্ৰুপত এতিয়া বহুত আছে। আৰু যিমানজনে মোক SMS কৰিছে, একচুৱেলি মই এটা গ্ৰুপ বনাই লৈছোঁ, ঠিক আছে। যিমানজন মানুহে মানে অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছে বা প্ৰেক্টিছ কৰি আছে, চবকে ৰিটাৰ্ণ এক্সামৰ কাৰণে হেল্প লাগে। আৰু যিমানজন মানুহে প্ৰেক্টিছ কৰি আছে তাৰ ভিতৰত দুটা ভাগত ভাগ কৰিব পাৰি মানুহকেইটাক। কোনোবাই আছে ফিজিকেলি ভাল, ইয়াৰ ফিজিকেলত একো টেনশ্যন নাই, ইজিলি পাছ হৈ যাব, কিন্তু ৰিটাৰ্ণক লৈ বহুত মাথা মাৰি থাকে, ৰিটাৰ্ণ পাছ কৰিবই নোৱাৰিব। আৰু কিছুমান ল'ৰা ছোৱালী আছে যে ৰিটাৰ্ণত ইহঁতে ভয়ে নকৰে যে মই ৰিটাৰ্ণত বহিব পাৰিলে মই চাকৰি ল'ম, কিন্তু ইহঁতে ফিজিকেলত পাছেই কৰিব নোৱাৰে। তো যিজনে ৰিটাৰ্ণত কমজুৰি আছে মই তাক ৰিটাৰ্ণৰ কাৰণে হেল্প কৰিম, আৰু যিজনে ফিজিকেলি উইক আছে তাক ফিজিকেলি কেনেকৈ আগবঢ়াব লাগে সেইটো মই সদায় টিপছ দিয়ে থাকোঁ মোৰ গ্ৰুপত। তো আপোনালোকে যদি মোৰ গ্ৰুপত এড হ'ব খোজে তেন্তে কেনেকৈ এড হ'ব পাৰিব মই কৈ দিম, ঠিক আছে। তো আপোনালোকে এতিয়া চাই লওক। তো এই মই প্ৰথম এইটো মোক বেলেগে মোক গ্ৰুপত এড কৰিছে, এইটো বাদে দিয়ক, ঠিক আছে। তো প্ৰথম যিটো মোক এই SMS কৰিছে চাওক, ই কালি নে পৰহি বা মোৰ গ্ৰুপত এড হৈছে, ঠিক আছে। তো ই মানে মোৰ পৰা নোটছ খুজিছে। তো মই প্ৰথমতে চাই লওক, মই নাম আৰু ডিষ্ট্ৰিক্ট সুধিছোঁ, ঠিক আছে। মই চবৰে নাম আৰু ডিষ্ট্ৰিক্ট সুধোঁ আৰু চবৰে নামটো মই নাম আৰু ডিষ্ট্ৰিক্ট দি ছেভ কৰি থওঁ, কাৰণ হাজাৰ মানুহে মোক SMS কৰিছে, চবৰে ছেইম নামৰ বহুতেই আছে। তো চাওক, প্ৰথমতে মই ইংলিছ গ্ৰামাৰ দিছোঁ, তাৰপৰা জিমেট্ৰিক ট্ৰিক্স দিছোঁ, মানে মেথছৰ ফৰ্মুলাখিনি দিছোঁ, তাৰপৰা জেনেৰেল নলেজ দিছোঁ, তাৰপৰা আছাম হিষ্ট্ৰী দিছোঁ, ঠিক আছে। কোনখন বুকছ পঢ়িলে সুবিধা হ'ব সেইটোও মেনশ্যন কৰি দিছোঁ, আৰু এই সাধাৰণ জ্ঞানৰ নোটছ দিছোঁ, ঠিক আছে। এইটো বাদে দিয়ক। আৰু যিকোনো আপোনালোকে চাই লওক, ইয়াত মোৰ কিমানজনে মেছেজ কৰা আছে। চবেই মেছেজ কৰে, একচুৱেলি চবৰে মেছেজটো মই ৰিপ্লাই দিয়া সম্ভৱ নহয়, তো সেইকাৰণে মই আপোনালোকক দেখাই দি আছোঁ কিমানজনে মেছেজ কৰি আছে। আৰু চবেই নোটৰ কাৰণে মেছেজ কৰিছে। মই একচুৱেলি মেছেজৰ ৰিপ্লাই নিদিয়াকৈ ডাইৰেক্ট নোটছখিনিয়ে পঠাই দিওঁ ইহঁতক। এই চাওক, ইয়াতে আহিছোঁ, ইয়াতো আপোনালোকক দেখুৱাই দিম। এই চাওক, এই জেনেৰেল নলেজৰ চবৰে নোট আছে। এইবিলাক চব মোৰ গ্ৰুপত এড হৈ থকা আছে। যিখিনি প্ৰয়োজন খালি মোক এবাৰ SMS কৰাৰ লগে লগে মই সিহঁতক নোটছ গোটেইকেইটা দি দিছোঁ। তো আপোনালোকে এতিয়া হোৱাটছআপত মোৰ হোৱাটছআপত যদি আপোনালোকে জইন কৰিব খোজে তেন্তে আপোনালোকে কি কৰিব, ভিডিঅ'ত ডিছক্ৰিপশ্যনত মই মোৰ ইনষ্টাগ্ৰাম লিংকটো দি দিম। মোৰ ইনষ্টাগ্ৰামত নাম হৈছে মুস্তফা আলী 09। আপোনালোকে ডাইৰেক্ট ইনষ্টাগ্ৰামত যাই কিনে মোক SMS কৰিলে হৈ গ'ল। খালি মোক ক'লে হ'ল যে হাই দাদা, মই আপোনাৰ ভিডিঅ' চাই আহিছোঁ, ইউটিউবত ভিডিঅ' চাইছোঁ, তো মোক নোটছখিনি লাগে। তো আপোনাক ইংলিছ গ্ৰামাৰৰ নোটছ লাগে বা মেথছৰ, একচুৱেলি মেথছৰতো নোটছ নহয়েই, কাৰণ মেথছৰ কুৱেশ্যন জিটিৰ পৰা হ'ব পাৰে। যদি 5ৰ জেগাত 6 কৰি দিয়ে, 6ৰ জেগাত 7 কৰি দিয়ে, নোটছৰ কাম নাই। তো মেথছৰ কাৰণে আপুনি ফৰ্মুলা পাব যে কোন ফৰ্মুলাৰ পৰা বেছিকেলি কুৱেশ্যনবোৰ আহে এইটো। আৰু বিশেষ ইম্পৰ্টেণ্ট যিটো আছে, আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আছাম হিষ্ট্ৰীৰ নোটখিনি মই দিবলৈ চেষ্টা কৰি আছোঁ। একচুৱেলি মই বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই, প্ৰায় এসপ্তাহ হৈ গ'ল, কাৰণ 12 তাৰিখৰ পৰা আমাৰ POP প্ৰেক্টিছ চলি আছে, মানে পাছিং আউট। এতিয়া মোৰ ট্ৰেইনিং চলি আছে, এতিয়া মোৰ ট্ৰেইনিং শেষ হোৱা নাই। তো তথাপিও মই আজিৰ ভিডিঅ'টো একদম যেনে তেনে এটা টাইম ওলাই লৈছোঁ, কাৰণ ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰি
12:40লৈকে আমাৰ প্ৰেড চলি আছে আৰু 2টা বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 6টা বজালৈকে প্ৰেড চলি আছে আৰু ইমান সময় প্ৰেড কৰাৰ পিছত আৰু যি ৰ'দ দিছে আৰু মানে ভালেই নালাগে ভিডিঅ' বনোৱাৰ কাৰণে। তথাপিও আজি অলপ সময় আগতে আমাক এৰি দিছে মানে প্ৰেডটো ভাল হোৱাৰ কাৰণে, যে ল'ৰাকেইটা না যিটো প্ৰেক্টিছ কৰি আছে ভালেই হৈছে। তো এইটো বাদ দিয়ক, সেইকাৰণে মুঠতে মই টাইম পাইছোঁ আপোনালোকক ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ডিছক্ৰিপশ্যনত যাই কিনে মোক ইনষ্টাগ্ৰাম লিংকৰ পৰা ইনষ্টাগ্ৰামত SMS কৰিলে হৈ গ'ল। তো SMSত যদি কোনোবাই এনেকুৱা ছোৱালী মানুহ থাকে যাৰ নাম্বাৰটো শ্বেয়াৰ কৰা সম্ভৱ নহয়, তো ইহঁতে কি কৰিব যে মোক খালি ইনষ্টাগ্ৰামত ক'লেই হ'ল যে দাদা মোক নোটছখিনি লাগে, মই তাক ইনষ্টাগ্ৰামতে দি দিম। একচুৱেলি সকলো বস্তুক লৈতো সৰু সৰু ভিডিঅ' বনোৱা সম্ভৱ নহয়। মই যিখিনি ডাটা কালেক্ট কৰোঁ চবকেইটা মই গ্ৰুপত দি দিওঁ, গ্ৰুপত জইন হ'লে ভাল। তো বহুত ছোৱালী গ্ৰুপত আছে, তো ছোৱালীৰ নাম্বাৰকেইটা যাতে মানে খেলি মেলি নহয়। বহুতে ল'ৰা কি আছে যে গ্ৰুপৰ পৰা নাম্বাৰ লৈ হয়তো ডিষ্টাৰ্ব কৰিব পাৰে, সেইকাৰণে মই গ্ৰুপটো এনেকুৱাভাৱে বনাইছোঁ কোনেও গম নাপায় যে তোমালোক গ্ৰুপত আছা, ঠিক আছে। গ্ৰুপত কোনে আছে কোনেও গম নাপায়, ডাইৰেক্ট আপোনাৰ লগত মোৰ পৰা SMS যাব আৰু মই গ্ৰুপত দিলে চবৰে তাতে যাব। প্ৰায় 1000-1500 মান মানুহ আছে মোৰ গ্ৰুপত, ঠিক আছে। তো যোনেও মানে নাম্বাৰো শ্বেয়াৰ কৰিব নিবিচাৰে মোক ইনষ্টাগ্ৰামত ক'লে মই ইনষ্টাগ্ৰামতে নোটখিনি দি দিম, আপোনাৰ টেনশ্যন কৰাৰ একো প্ৰয়োজন নাই। কোনোবাই গ্ৰুপত এড হ'ব খোজা তেন্তে নাম্বাৰটো দিব পৰা, ইনষ্টাগ্ৰামৰ পৰা মোক সুধিলে হৈ গ'ল যে দাদা আপোনাৰ নাম্বাৰটো দিয়া, মই তাতে মোৰ কণ্টেক্ট নাম্বাৰটো শ্বেয়াৰ কৰি দিম। আৰু যেতিয়া মোক হোৱাটছআপত SMS কৰিবা, মোক একচুৱেলি কল নকৰিলেই ভাল, কাৰণ ময়ো ইমানো ফ্ৰী নাথাকোঁ। তো মানে ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰি প্ৰায় 6টালৈকে অলপ মই ব্যস্ত হৈ থাকোঁ। তো যদি কাৰোবাৰ ইম্পৰ্টেণ্ট হয়, কল কৰিবৰ পূৰা প্ৰয়োজন থাকে, হ'ব পাৰে তেনেকুৱা, তেন্তে মোক হোৱাটছআপত SMS কৰি ল'বা যে দাদা কল কৰিব পাৰোঁ নেকি। মই যদি কওঁ যে হয় ঠিক আছে কল কৰা, তেন্তে কল কৰিব পাৰা, ঠিক আছে। আৰু যেতিয়া মোক হোৱাটছআপত SMS কৰিবা নিজৰ নামটো আৰু ডিষ্ট্ৰিক্টটো কৈ দিবা, ঠিক আছে। কাৰণ চবৰে মই যিমানখিনি নাম্বাৰ ছেভ কৰোঁ নিজৰ নাম আৰু ডিষ্ট্ৰিক্ট দি ছেভ কৰোঁ, কাৰণ বহুত ল'ৰা আছে ছেম নামৰ বহুত হয়, এনেকুৱা হ'লে বহুত দিগদাৰ হয়। কিন্তু ডিষ্ট্ৰিক্টটো দিলে সুবিধা হয়, ময়ো গম পাওঁ যে কোন ডিষ্ট্ৰিক্টৰ পৰা কিমান মানুহ আহি আছে। তো ঠিক আছে, তো যিমানজন মানুহক মই অলৰেডি নোটছ দিছোঁ মোৰ হোৱাটছআপত বা ইনষ্টাগ্ৰামত, সেইসকলে যদি এই ভিডিঅ'টো চাই আছা তেন্তে প্লিজ ভিডিঅ'টোত এটা কমেণ্ট কৰি জনাই দিবা যে দাদা মই আপোনাৰ পৰা অলৰেডি নোটছ পাইছোঁ। কাৰণ বহুতে মোক কৈছে যে দাদা আপুনি নোট দিব বুলি কৈ নোট দিয়া নাই, কিবা কিবি বহুত নেগেটিভ কমেণ্ট কৰিছে। একচুৱেলি মই নেগেটিভ কমেণ্টত ইমানো ধ্যান নিদিওঁ, ঠিক আছে। আৰু যদি অসম পুলিচৰ বিষয়ে যদি আপোনাৰ কিবা জানিব লগা থাকে তেন্তে মোৰ ইনষ্টাগ্ৰামত SMS কৰিলেও হৈ গ'ল বা মোক কমেণ্ট কৰিলেও মই জনাই দিম। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকক অলপ ভাল লাগে, মোৰ ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আপোনাৰ লগৰ যদি ভাই বন্ধুৱে আপোনাৰ অসম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে তেন্তে এই ভিডিঅ'টো তাক শ্বেয়াৰ কৰি দিবা। জয় হিন্দ।